নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ জনাইছোঁ শাৰদীয় উলক আৰু আন্তৰিক শুভেচ্ছা। অনাগত দিনবোৰ মধুময় হওক। আহিন মানেই শেৱালি ফুলা বতৰ, শৰৎ ঋতুৰ আৰম্ভণি। শেৱালিৰ সুবাসেৰে আমোলমোল এই বতৰত আপোনালোকৰ বাবে আজি লৈ আহিছোঁ এটি কবিতা। কবিতাৰ শিৰোনাম আহিন। নাজানো ঋতুবোৰ বাৰে বাৰে কিয় ঘূৰি ঘূৰি আহে, ঋতুবোৰ বাৰে বাৰে কিয় ঘূৰি ঘূৰি আহে। নৈ পাৰৰ কহুৱাবোৰ কাৰ বাবে ফুলে, নৈ পাৰৰ কহুৱাবোৰ কাৰ বাবে ফুলে। শেৱালিৰ দলিচাতে আশাবোৰে গেৰ ধৰিছিল, শেৱালিৰ দলিচাতে আশাবোৰে গেৰ ধৰিছিল। লবনো কোমল দেহ কঠিন হৈছিল, লবনো কোমল দেহ কঠিন হৈছিল। টোপাটোপে সৰিছিল মুকুতা, তাৰেই শব্দত মোৰ দৰে কঙালৰ নুপুৱাইছিল উজাগৰি নিশা। তুমি আহিবা বুলি পদূলিৰ দুবৰিয়ে তলমূৰ কৰা নাই, তুমি আহিবা বুলি পদূলিৰ দুবৰিয়ে তলমূৰ কৰা নাই। মন গহনত আমোলমোল শেৱালিৰ গুণ, মন গহনত আমোলমোল শেৱালিৰ গুণ। এই কবিতাটি আপোনাৰ কেনে লাগিল কমেণ্ট বক্সত জনাব। আগলৈ নতুন কবিতালৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ নমস্কাৰ, ধন্যবাদ।